কেনেকৈ ব্ৰাছ কৰে এইটো কি মেচিন হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং গোটেই দিনটো কামেই কাম হ'ব অলপ পিছত বজাৰত যাম আৰু এতিয়া ঘৰৰ চাৰিওকাষে দেখাই দিওঁ আপোনালোকক এয়া পিছফালে ঘৰৰ পিছফালে পুখুৰী আৰু তাৰ কাষেৰে ৰাস্তা এখন গৈছে আৰু ভাল লাগে ইয়াত সৰুতে গা ধুইছিলোঁ আৰু আৰু এই চৰাইটো কি বুলি কয় আপোনালোকৰ ফালে কমেণ্ট বক্সত জনাবচোন মই ইয়াৰ নামটো নাজানো ভয়ংকৰ দেখাত মুখখন খাই বোলে কিন্তু খাই পোৱা নাই মই আৰু ফুলবুলি সৰফুলি টেঙাৰ গছ পানী তুলচোন কেনেকৈ ব্ৰাছ কৰে কি মেচিন এইটো হা কি মেচিন এইটো দাৰু বনোৱা মেচিন খাতৰা দেখোন আজি বনাব না মেচিনটো চাহ খোৱা কৈ কি চাহ লাল চাহ এইটো লাল নহয় চোনটো এই বেলেগ দেখোন এইটো পানী দি বানপানী এতিয়া দেখাই আছো ধুনীয়াকে বাহিৰৰ এই ফুলটো ভাল লাগে কি ফুল কয় ইয়াক আৰু এয়া ঘৰৰ সন্মুখৰ ফালে ইমান ধুনীয়া পৰিৱেশ সেউজীয়া পথাৰ কাষত কল ফুলকে খাম না আৰু এয়া চুঙাসকল অহাকালিৰ কাৰণে ৰাইচ বিয়াৰ খাব ইয়াতে তো চুঙা ব্যৱহাৰ কৰা হয় ইয়াৰ ফালে একদম ব্ৰহ্মপুৱাই ভাত খাই দিলোঁ আৰু এতিয়া বজাৰত যাম সোণাপুৰ বজাৰ পুৱাই বা ইমান ৰ'দ আৰু এতিয়া আছোঁ সোণাপুৰৰ নিউ মাৰ্কেটত বা বহুত গৰম আৰু কৈছোঁ আৰু কি ক'ব আৰু ইয়াতে বৌ আৰু কাকাই কাপোৰ চাই আছে মামীৰ কাৰণে কাপোৰ লৈ আছে কালিৰ কাৰণে লাগিব আৰু এতিয়া বজাৰৰ পৰা আহি ঘৰ মোৱা একদিনৰ কাৰণে আৰু এই জেঠী আৰু মামী ঢেকীয়াশালত তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ তো ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব